যদি এটা ভাৰতীয় খাদ্য অভ্যাসৰ ফ্যামিলিৰ পৰা বিলং কৰে তেতিয়াহলে আপোনাৰ ঘৰত সুগাৰ অথবা চেনিৰ ইম্পৰ্টেন্স কিমান হেতু মই বুজাই দিয়াৰ কোনো প্ৰয়োজন নাই আসলতে আমাৰ কালচাৰটোৱে এনেকুৱা হৈ গৈছে যে যিকোনো ভাল কামৰ আগত আমি মিঠাই খাওঁ ধৰা হল লৰা ছোৱালীয়ে এক্সামত যোৱাৰ আগতে মাক দেউতাকে মিঠাই খুৱাই কিনে পঠায় ঠিক সেইদৰে আমি বাৰ্থডে সেলিব্ৰেশন কৰা টাইমতে হক আমি মিঠা বস্তু খাও বা বেলেগক খুৱাও ঠিক সেইদৰে যিকোনো এটা কাম আমি সাকসেসফুল কৰাৰ পিছত বা আমি সাকসেস হোৱাৰ পিছত আমি মিঠাই খাও বা আনকো মিঠাই খুৱাও কিন্তু এই মিঠাৰ লগত বা চেনিৰ লগত আমাৰ এনেকুৱা কি সম্পৰ্ক আছে আসলতে আমি মিঠাই মান কিয় ভাল পাওঁ হে ভিউয়াৰ্স মই জগদীশ ঠাকুৰীয়া মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছো যদি আপোনালোকৰ ভিডিওটো চাই ভাল লাগে তেতিয়া লাইক কৰিবলৈ নিশ্চয় নাপাহৰিব আৰু যদি এনেকুৱা ভিডিও আপুনি ফিউচাৰত পাই থাকিব বিচাৰে তেতিয়া ইয়াত থকা ৰঙা সাবস্ক্ৰাইব বটনটো টিপি দিবলৈ নিশ্চয় নাপাহৰিব যেতিয়া আমি যিকোনো মিঠা বা মিঠা বস্তু খাওঁ তেতিয়া আমাৰ ব্ৰেইনত অপিউডছ আৰু ডোপামিন ৰিলিজ হয় ডোপামিন হৈছে এটা নিউৰোট্ৰান্সমিটাৰ যিটো এডিক্টেড নিচাযুক্ততা অথবা পুৰস্কাৰ বৰ্তনীৰ লগত জড়িত যেতিয়া আমি যিকোনো এটা কাম কৰোঁ বা যিকোনো বস্তু এটা খাওঁ সেই সময়ত যদি আমাৰ ব্ৰেইনত বেছি পৰিমাণত ডোপামিন ৰিলিজ হয় তেতিয়া আমি সেই কামটো কৰি কিনে বহুত বেছি আনন্দ পাওঁ আৰু যেতিয়া আমি যিকোনো কাম এটা কৰি আনন্দ পাওঁ সেই কামটো আমি বাৰ কৰিবলৈ আমাৰ ইচ্ছা যায় ঠিক সেইদৰে আমি যেতিয়া মিঠা বস্তু খাওঁ তেতিয়া আমাৰ ব্ৰেইনত বহুত বেছি পৰিমাণত ডোপামিন ৰিলিজ হয় আৰু তেতিয়া আমাৰ বহুত বেছি ভাল লাগে বা আনন্দ লাগে যেতিয়া আমাৰ এটা কাম কৰি আনন্দ লাগে তেতিয়া আমি সেই কামটো বাৰ কৰিবলৈ ইচ্ছা কৰে শুনি আচৰিত লাগিব যে সিগাৰেট খোৱাতকৈ বেছি বেয়া সুগাৰ বেছিকৈ খোৱাটো হেলদি সিম্পল লাইফৰ ফাউণ্ডাৰ কাশী ব্ৰিকৰ মতে সুগাৰ বেছি এডিক্টেড হয় কোকিনৰ নিচিনা এটা ড্ৰাগছত কয় এতিয়া কথাটো হল WHO এ ধৰি দিয়া লিমিট অনুযায়ী আমি প্ৰতিদিনে 25 গ্ৰাম সুগাৰ হে খাব লাগে কিন্তু আমি ডেইলি লাইফত গম নোপোৱাকৈ 50 গ্ৰামতকৈ বেছি সুগাৰ আমি খাই দিও এতিয়া আপোনালোকৰ চাগে এটা মনত কোৱেশ্চন উদয় হৈছে যে আমি কতনো ইমান সুগাৰ খাও আমিতো একাপ বা দুকাপ দিনটোত চাহ খাও তাতেনো কত ইমান সুগাৰ আমাৰ খোৱা যায় কিন্তু আপোনালোকে গম নোপোৱাকৈ ডেইলি আমি যিবোৰ পেকেজিং ফুড ইউজ কৰো এই পেকেজিং ফুড সমূহত কিমান সুগাৰ এড হৈ আছে এবাৰ আপোনালোকে চালে গম পায় মই আপোনালোকক দেখাই দিও যে আমাৰ সকলোৰে ফেভাৰিট চকলেট ডেইৰী মিল্কত কিমান সুগাৰ থাকে পাৰ 100 গ্ৰামত 57.4 গ্ৰাম সুগাৰ থাকে ডেইৰী মিল্কত ইয়াৰ পিছত কিটকেট চকলেটত থাকে 48 গ্ৰাম পাৰ 100 গ্ৰামত ইয়াৰ পিছত যদি আমি বিস্কুটত যাওঁ বিস্কুটৰ গুড ডে বিস্কুটত থাকে আপোনাৰ পাৰ 100 গ্ৰামত 30 গ্ৰাম সুগাৰ তাৰ পিছত পাৰ্লেজি বিস্কুটত পাৰ 100 গ্ৰামত 28 গ্ৰাম থাকে সুগাৰ ঠিক সেইদৰে যদি আমি সফট ড্ৰিংক বা জুইচৰ বটলৰ ক্ষেত্ৰত যাওঁ ঠিক সেইদৰে মই যিকোনো এটা জুইচৰ বটলত ইয়াত দেখাই দিয়াৰ দৰে 51 গ্ৰাম পাৰ 100 ml 51 গ্ৰাম সুগাৰ থাকে গতিকে আপোনালোকে যিবোৰ বস্তু হেলদি বুলি আপুনি ঘৰলৈ কিনি আনে তাত কিমান সুগাৰ এড হৈ আছে আপুনি দেখিলে গম পায় হেতু আসলতে হেলদি হয় নে হাৰ্মফুল হয় দেখৰ WHO ৰ দৰে এটা স্বাস্থ্য সংস্থাই সুগাৰৰ পৰিমাণ ধৰি দিয়াৰ পিছতো আমি সুগাৰ নোহোৱাকৈ চলিব নোৱাৰো আমি নববাকৈ ডেইলি লাইফত আমাৰ শৰীৰৰ ভিতৰলৈ বহুত অপ্ৰয়োজনীয়কৈ সুগাৰ সোমাই যায় আছে যিটো আমি গমে নেপাওঁ যদি আপোনালোকে কেতিয়াবা কাৰোবাক কয় যে সুগাৰ খোৱাটো বেয়া তেতিয়া আপোনালোকে লগালগ এটা উত্তৰ পাই যাব যে আমি বেছি সুগাৰ নাখাওঁ আমি কতনো বেছি সুগাৰ খাওঁ একাপ বা দুকাপ চাহে খাওঁ তাৰ পিছত আপোনালোকে যদি সেই মানুহজনক কন্টিনিউয়াসলি ফলো কৰে আপুনি গম পাই যাব যে সেই মানুহজনে কিছু সময়ৰ পিছতে হয়তো হৰলিক্স খাব যত সুগাৰ এডেড আছে তাৰ পিছত হয়তো বিস্কিট খাব হেতুত সুগাৰ এডেড আছে তাৰ পিছত নতুবা কেক খাব যত সুগাৰ এডেড আছে নতুবা ফ্ৰুইট জুইচ খাব যেটো পেকেটিং ফ্ৰুইট জুইচ হয় হেতু খাব তাত সুগাৰ মিক্স আছে গটিকে আলটিমেটলি কি হয়
যদিও আমি হোৱাইট সুগাৰটোৰ পৰিমাণটো কমাই দিওঁ কিন্তু সেই হোৱাইট সুগাৰে য'ত প্ৰডাক্টৰ লগত এডেড হৈ থাকে যি ফুডৰ লগত আমি যি পেকেজিং ফুড খাওঁ সেইটোৰ লগত যিটো এড হৈ আছে সেইটো আমি গম নোপোৱাকৈ আমাৰ শৰীৰত যায় আছে আৰু আমি সেইটো নাভাবোৱে যে তাৰ লগত সুগাৰ যায় আছে আৰু এইটোৱে আমাক লং টাইমত বহুত ক্ষতি কৰে ৱৰ্ল্ডৰ সেকেন্ড লাৰ্জেষ্ট সুগাৰ প্ৰডিউচাৰ হয় ব্ৰাজিলৰ পিছতে আমি গম নোপোৱাকৈ ডেইলি আমি ইমান বেছি সুগাৰ ইনটেক কৰিয়ে আছো যাৰ ফলত ইণ্ডিয়া আজি ৱৰ্ল্ডৰ ভিতৰতে ডায়াবেটিক কেপিটেল হৈ পৰিছে এই ইণ্ডিয়া ডায়াবেটিক কেপিটেল এটা ৰাতিৰ ভিতৰতে হোৱা নাই লাহে লাহে সাইলেন্ট কিলাৰৰ দৰে ইণ্ডিয়াত ডায়াবেটিছৰ সংখ্যা বাঢ়ি গৈ আছে যাৰ ফলত আজি ইণ্ডিয়া ডায়াবেটিক কেপিটেল হৈ পৰিছে ৱৰ্ল্ডৰ ভিতৰতে ইণ্ডিয়াই এটা কৰা সাৰ্ভে অনুযায়ী আমাৰ দেশৰ টোটেল পপুলেশ্যনৰ 11.8% অৰ্থাৎ অলমোস্ট 12% মানুহে ডায়াবেটিছৰ পেশেন্ট এই পাৰ্চেন্টক যদি আমি সংখ্যাত উলিয়াব যাওঁ তেতিয়া হলে এটো কোনো সৰু এমাউন্ট নহয় 15 কোটি 30 লাখ মানুহে অলৰেডি ডায়াবেটিছৰ পেশেন্ট হৈ আছে আৰু আপোনালোকে এই যে গ্ৰাফখন দেখিছে এই গ্ৰাফখনত চালে আপোনালোকে গম পাব ইণ্ডিয়াত ডায়াবেটিছত মৃত্যু হোৱাৰ সংখ্যা দিনক দিনে কিমান বাঢ়ি গৈ আছে বেছিকৈ সুগাৰ খোৱাৰ ফলত কেৱল ডায়াবেটিকে নহয় ইয়াৰ উপৰিও নানান ধৰণৰ বেমাৰ আমাৰ শৰীৰত দেখা দিয়ে বেছি সুগাৰ খোৱাৰ ফলত ইয়াৰ ভিতৰত যদি আমি চাব যাওঁ ইয়াৰ যেটো প্ৰথম বেমাৰ আমাৰ সাধাৰণতে দেখা দিয়ে সেইটো হৈছে weight gain হয় মানুহ শকত হৈ যায় থাকে ইয়াৰ যেটো 2 নম্বৰ বেমাৰ সেইটো হৈছে মানুহ বেছিকৈ সুগাৰ খোৱাৰ ফলত ডিপ্ৰেছনত ভুগিব পাৰে কিডনিৰ বেমাৰ হ'ব পাৰে মানুহৰ হাৰ্টৰ প্ৰবলেম হ'ব পাৰে মানুহৰ লিভাৰৰ প্ৰবলেম হ'ব পাৰে স্কিনৰ প্ৰবলেম হ'ব পাৰে গতিকে এনেকুৱা নানান ধৰণৰ বেমাৰ সুগাৰ খোৱাৰ ফলত হয় কিন্তু আমি ভাবি থাকো কিছুমান বেলেগ বেলেগ কাৰণত হয় গতিকে সুগাৰে আমাৰ ডেইলি লাইফত বহুত ক্ষতি কৰি আছে যেটো আমি গম নোপোৱাকৈ এজ এ সাইলেন্ট কিলাৰ কাম কৰি আছে যাৰ কাৰণে আমাৰ লং টাইমত বহুত ক্ষতিৰ সন্মুখীন হ'ব লগা হয় আমি মোৰ এই ভিডিওটো চাইটো আপুনি আজি চেনি বাদ দিব নোৱাৰে কাৰণ আমি সৰুৰ পৰাই চেনি খাই আহিছো বা মিঠা বস্তু খাই আহিছো কিন্তু আপোনালোকে ভিডিওটো চাই সতৰ্ক হ'ব পাৰিব যে আমি নৰ্মেল যেটো হোৱাইট সুগাৰ খাও সেইটোৰ উপৰিও আমি ডেইলি লাইফত যি পেকেজিং বস্তু খাও সেই সমূহ আমাৰ কিমান সুগাৰ এড হৈ থাকে যাৰ বাবে আমি হোৱাইট সুগাৰৰ উপৰিও আমি পেকেজিং বস্তুৰ দ্বাৰা কিমান সুগাৰ আমি শৰীৰত এবজৰ্ব কৰাই আছো সেইটো আপোনালোকে সতৰ্ক হ'ব পাৰিব গতিকে আপোনালোকে সুগাৰৰ এনেকা পেকেজিং বস্তু খোৱাতকৈ আপোনালোকে যিবিলাক নেচাৰেল বস্তু হিবিলাক খোৱাৰ ওপৰত বেছি গুৰুত্ব দিব লাগে যেনেদৰে ফ্ৰুইটছ হক বা এনেকুৱা বস্তু খোৱাৰ কাৰণে আপুনি গুৰুত্ব দিব লাগে গতিকে এইটোৱে আছিল আজি ভিডিও যাৰ জৰিয়তে মই ক'ব বিচাৰিছো যে সুগাৰে আমাৰ দেশত কেনেদৰে প্ৰভাৱ পেলাইছে কেনেদৰে আমাৰ মানুহৰ জীৱন ধ্বংসৰ মুখে লৈ যায় আছে অধিক সুগাৰ খোৱাৰ ফলত গতিকে যদি আপোনালোকৰ ভিডিওটো ইনফৰমেটিভ লাগিছে তেতিয়াহলে আপুনি ফ্ৰেন্ড অথবা ৰিলেটিভক শেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব আৰু যদি এনেকুৱা ভিডিও আপুনি ফিউচাৰত পাই থাকিব বিচাৰে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব